everyone, welcome back to my channel. Moranto channel the Foodaholic couple apnalok hokkoloke sagatam janaisu. Aji eta recipe video loi aisu bahut din ekku tenuka recipe dia nasilu. Aji eo ratipai Lisubari phale bahut dhuniya local jia kawe mas pale jehetu moi mangkho khabole khwa nai bahut din mor mana ase eta khabole mangkho hekarne mas loi aise aru eoe aji henu pirali paleng di pelai mas banabo ghorere pirali paleng mor tolor aunty ghorat ase আমো নিজে বনাই পেলে খাবলে একদম ইচ্ছা মন না যায় খাবলে কারণে এওয়ে বনাই আছে একদিন আৰু ভাবিলো ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো তেন্তে গুটে ভিডিওটো চাই থাকিব আৰু হেখত জনাব নাপাহৰিব আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিল আৰু যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰি দিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰি দিব তেন্তে ভিডিওলৈ আগবাঢ়ো বলো এয়া পিৰালি পালেং এটো খুব টেস্টি হয় ঘৰৰ তলতে আছিল আন্টি তাৰ পৰা আনিলো আমি একদম ফ্ৰেশ আৰু এয়া কাৱে মাছৰ পিস কিটা ৰাতিপুৱাই পোৱা লোকেল কাৱে মাছৰ পিস ভাগ কাটিল মেলি লৈছে ডাঙৰ আছিল মাছটো কাটি লৈছে আৰু ইয়াত এতিয়া নিমখ হালধি খানি লৈছে হালধি লৈছে দি লৈছে তাৰ পিছত নিমখ দি পেলাই ভালদৰে খানি ল'ব মাছটো খুব সোৱাদ আছিল খাই পেলাই লোকেল কাৰণে আৰু পুৰা জিয়া কাৱে মাছ আছিল কাৰণে খুব ভাল লাগিলে এটা পেন এখনত মিঠা তেল দি লৈছে মিঠা তেলখিনি গৰম হৈ আহাত তাত মাছ পিস দি দিছে মাছ পিস ভালকে এটা ফ্ৰাই কৰি ল'ব বেছিও ফ্ৰাই নকৰে জাস্ট অকমান হে ফ্ৰাই কৰিব এয়া মাছ পিস ফ্ৰাই কৰি লৈছে এয়া এটা সাইড হোৱাৰ পিছত আকৌ লুটিয়াই দিছে মাছ কি পিস কাহি লৈছে এতিয়া ফ্ৰাই কৰা হৈ গল আৰু বেছি ডিপ ফ্ৰাইও নকৰিব তেতিয়া মাছৰ গুটে ভাল যিখিনি বস্তু থাকে সেইখিনি গুছি যায় এতিয়া আকৌ কেৰাহীখন জাফা কৰি আকৌ অকমান তেল দি লৈছে আৰু তেলখিনি গৰম হৈ হাত আকৌ ইয়াত পাঁচফোৰণ দি দিছে এয়া বাকি একো নিদিয়ে পিয়াজ চিয়াজ একো নিদিয়ে খালি পাঁচফোৰণে দিব পাঁচফোৰণ দি পেলাই এক চামুচ মানে দিছে পাঁচফোৰণখিনি অকমান লৰাই লৈছে আৰু পাঁচফোৰণখিনি ফুটিয়া হাত গৰম হৈ হাত তাৰ ফ্লেভাৰটো ধুনিয়াকৈ ফুমাই গৈছে তেলত তাৰ পিছত নেক্সট দিব ইয়াত শাকখিনি এড কৰিব নেক্সট পাঁচফোৰণখিনি মেথিখিনি যেতিয়া কলা হৈ আহিব ইয়াত কাটি ৰখা যিখিনি পিৰালি পালেং আছে বেছিকৈ কাটা না বেছি মুহাৰহে দিছে আসলতে শাকবোৰ আমি বেছি কাটিলে তাৰ যিটো টেষ্ট যিখিনি নিউট্ৰিয়েন্টছ থাকে সেইখিনি গুচি যায় বুলি কয় সেইকাৰণে শাকবোৰ পাৰিলে আমি হাতেৰে মুহাৰি বেছি দিব লাগে হাতে চিঙি দিয়া নিচিনাকৈ দিব লাগে এতিয়া শাকখিনি অকমান লৰাই লৈছে আৰু শাকৰ পৰা বহুত পানী ওলাই আৰু শাক আমি দেখিবলৈ বহুত দেখি দেখো কিন্তু কেৰাহীত দিয়া পিছত লাহে লাহে গলি অহাৰ পিছত এইখিনি কমি যায় আৰু পিৰালি পালেঙৰ টেষ্টটো যিবোৰ বজাৰত দিয়া পালেং তাতকে বহুত ভাল হয় টেষ্ট আৰু এটা হালধি দি লৈছে ইয়াত আৰু সোৱাদ অনুসৰি নিমখো দি লৈছে এয়া চাওক আৰু আকৌ এটা গুটেখিনি ভালদৰে লৰাই ল'ব শাকখিনি ভালকে লৰাই লৈছে আৰু শাকৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰিছে এয়া পানী ওলাইছে শাকৰ পৰা আৰু এয়া সব পানী নিদিয়াকে বহুত পানী ওলাইছে শাকখিনি প্ৰায় সিজিলে এতিয়া ইয়াত আকৌ গৰম পানী কৰি থৈছিল অলপ উতলা গৰম পানী আকৌ ঢালি দিছে কাৰণ আমি জোল নিচিনাকৈ খাম আৰু পালেং শাকৰ তেনেকৈ জোল খাই বেছি ভাল লাগে সেইকাৰণে পানী অলপ বেছিকৈও দিব জোখমতে যিমানখিনি মানুহ আছে বা যিমানখিনি জোল খায় আপোনালোকৰ হিচাপ মতে দিব
এতিয়া পানীখিনি দি লোৱাৰ পিছত আকৌ লৰাই লৈছে আৰু অকমান দেৰি উতল আহিবলৈ দিব এতিয়া ইয়াত ঢাকন লগাই দিছে আৰু এয়া সব ধুনীয়াকৈ উতলি আহিছে আমাৰ আঞ্জাখন এনেকৈ উতলি থাকিব দিছে অকমান দেৰি আৰু অলপ দেৰি পিছতে খুলি দিছে এয়া খোলা পিছত ইয়াত লাহেকৈ এতিয়া মাছখিনি এড কৰিব এপিচ এপিচকৈ ধুনীয়াকৈ উতল আহি গৈছে আমাৰ জোলখিনিত আৰু এতিয়া মাছ এড কৰিব আকৌ মাছখিনি দিয়াৰ পিছত ঢাকন লগাই দিম অলপ সময় পিছত আকৌ ঢাকনখন খুলি পেলাই চাইছো এয়া ধুনীয়াকৈ আমাৰ মাছ প্ৰায় ৰেডিয়ে হৈ গৈছে এতিয়া ইয়াত অলপ বিলাহী পেষ্ট কৰি লৈছিলো এটো নিজে ইনোভেট কৰা এটো ডিশ হয় তেনেকৈ বিলাহীটো মই আগত তেনেকৈ মই খোৱা নাছিলো কিন্তু এনেকৈ দি চাও বুলি ক'লে আজি আগতে নিয়মতে আমি মেথি দিয়া পিছত বা পাঁচফোৰণ তেনেকৈ দিয়াৰ পিছতে বিলাহীখিনি দিয়া হয় কিন্তু যে লাষ্টত বিলাহীখিনি দিলে আৰু সঁচাকৈ টেষ্টটো খুব বেছি ধুনীয়া হৈছিলে খুব আনকমন হৈছিলে খাবলৈ এনেকৈ পেষ্ট কৰি দিয়াৰ কাৰণে এতিয়া আকৌ অলপ সময় পিছত ঢাকনখন খুলি চাইছে এয়া আমাৰ মাছ ধুনীয়াকৈ ৰেডি হৈ গৈছে খুব টেষ্টি লাগিছে দেখিবলৈ আৰু খাবলৈ সঁচাকৈ টেষ্টি হৈছিলে আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন কালাৰটো সব খুব ধুনীয়া হৈছে এয়া আমাৰ মাছ ৰেডি হৈ গ'ল আৰু আমি এতিয়া গৰমে গৰমে ভাতৰ লগত খাম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চালে আৰু ৰেচিপিটো আপোনালোকৰ চাগে ভাল লাগিলে এইটো বহুত সিম্পল ৰেচিপি আপোনালোকে ঘৰত বনাই চাব খাই বহুত ভাল লাগে বহুত টেষ্টি হয় একো মছলা একো বেলেগ পিঁয়াজ আদা নহৰু একো নাই ট্ৰাই কৰি চাব আৰু যদি ভাল হয় মোক প্লিজ জনাব তেন্তে আকৌ আহিম এটা নতুন ব্লগ লৈ পেলাই নতুন ৰেচিপি লৈ পেলাই টিল দেন টেক কেয়াৰ বাই বাই